মই বৰ্তমান খুটাৰগুৰিৰ মাজ মজিয়াত থিয় হৈ আছোঁ। ইয়াত নামঘৰ, এইটো ইয়াত ৰাইজৰ নাম ইয়াত চলি আছে। গতিকে আপোনালোকে চাই লওক ইয়াত নাম। মই ইয়াত আগৰ পৰা এবাৰ আহিছিলোঁ। মই ইয়াত যেতিয়া ৰূপালী জয়ন্তী চলি আছিল আৰু ৰূপালী জয়ন্তী চলাওঁতে মই শিৱ মন্দিৰত মই ইয়াত আহিছিলোঁ আৰু আজিও মই ইয়াত আহিলোঁ আৰু সকলোৱে ইয়াত আছে, ভাইটিসকল ইয়াত আছে বহি। কি ক'ব তোমালোকৰ ভালনে? ভাল ইয়াত ধুনীয়াকৈ কওঁ একদম ভালকৈ বুলি। ভাল না? একদম বঢ়িয়া। ঠিক আছে, মোৰ বহুত ভাল লাগিল। ভাল বুলি কওঁতে ভাল লাগিল। আৰু মই ইয়াৰ ওচৰতে এটা শিৱ মন্দিৰো আছে। মই যোৱাবাৰ শিৱ মন্দিৰত ভিডিঅ' এটা কৰিছিলোঁ, মই তালৈ গৈ আছোঁ। এইটো হৈছে ইয়াত শিৱ মন্দিৰ হৈছে। ইয়াত মানে খুটাৰগুৰি নামঘৰৰ ওচৰত এইটো হৈছে নামঘৰ। এই নামঘৰৰ ওচৰতে এই খুটাৰগুৰি শিৱ মন্দিৰ হয়। গাঁৱৰ প্ৰেচিডেণ্টৰ লগত মই কথা পাতিম। এইখন যে আজি যি উৎসৱ চলি আছে কিহক লৈ চলি আছে আহকচোন। যিখন আজি ইয়াত উৎসৱ চলি আছে এই উৎসৱখনৰ গাঁৱৰ এখেত বিশিষ্ট ব্যৱসায়ী আৰু নিখিলদাক মই ভালদৰে চিনি পাওঁ। আৰু নিখিলদা দুষাৰমান কথা ক'ব আজি। নিখিলদা কওকচোন আজি কেনেকৈ উৎসৱটো পালন কৰি থাকিল? নমস্কাৰ। প্ৰথমতে মই আপোনাৰ ইউটিউব চেনেলক মই ধন্যবাদ জনাইছোঁ আমাৰ এখন গাঁৱৰ মানে মাজত অহাৰ কাৰণে। যি কি নহওক খুটাৰগুৰি ৰাইজনাম বজালী অঞ্চলৰ এক বিখ্যাত ৰাইজনাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বা মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ যেনেকৈ পালনামৰ সৃষ্টি মহাপুৰুষ দামোদৰদেৱৰ, আমি হৈছে দামোদৰদেৱৰ মানে শিষ্য। আচলতে দামোদৰদেৱৰ শিষ্য আমাৰ গাঁওখন। দামোদৰদেৱৰ ৰাইজনাম বুলি কয়। পালনামৰো ৰাইজনাম একে, কথাটো ধৰণটো বেলেগ, কিন্তু আমি ৰাইজনাম। গতিকে এই ৰাইজনাম বিস্তৃত কাৰ্যসূচী দিছে 90 দশকৰ পৰা খুটাৰগুৰিত। তাৰ আগতো ৰাইজনাম আছিল, কিন্তু দিনজোৰাভাৱে নাছিল। আমি ৰাতি নাম ধৰোঁ, তেতিয়া জোনা নাম আছিল। কিন্তু 90 দশকৰ পিছত যেতিয়া আমি জনা বুজা হ'লোঁ তেতিয়া আমি বিশেষভাৱে ৰাইজনাম পাতিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ পৰা আজি ক্ৰমান্বয়ে আজি 2024-2025 বিস্তৃত কাৰ্যসূচীৰে দিনজোৰা কাৰ্যসূচীৰে ৰাইজনামে উদযাপন কৰিছোঁ। বিভিন্ন ক্ষেত্ৰত অসমৰ বিভিন্ন যিসকল ডাঙৰ ডাঙৰ শিল্পী আছে, নামৰ শিল্পী, নাগা নামৰ শিল্পী হওক, জোনা নামৰ শিল্পী হওক, বীৰ নামৰ শিল্পী হওক, তেওঁলোকৰ আমি ইয়াত প্ৰদৰ্শন কৰোঁ আৰু তেওঁলোকে ইয়াত আহে নাম গায়। আৰু সন্ধিয়া এটা যিটো উৎসৱমুখৰ পৰিৱেশ হয় আপুনি ইমাজিন কৰিব নোৱাৰিব। বহু হাজাৰ মানুহে ইয়াত নাম উপভোগ কৰিবলৈ আহে, যিহেতু বজালী মধ্যস্থলত হয়। আৰু এটা কথা ঠিক, ইয়াত যোনে নাম পৰিৱেশন কৰে নাগা নামৰ শিল্পী, সি এটা সময়ত বিখ্যাত হৈ যায়। আমি একদম ক'ব পাৰোঁ সুভাষ নাথৰ কথা ক'ব পাৰোঁ, মহেশ ডেকাৰ কথা ক'ব পাৰোঁ, মৰমী শইকীয়াৰ কথা ক'ব পাৰোঁ। এইসকল শিল্পী ইয়াত নাম গোৱাৰ পিছত তেওঁলোকে বিখ্যাত হৈ গৈছে। কিবা এটা মানে মহত্বৰ কিবা এটা আছে, মহত্বৰ কিবা এটা আছে, এইটো নাজানো কি আছে নাজানো। তেওঁলোকে নিজেও স্বীকাৰ কৰে, কিন্তু নিজেও স্বীকাৰ কৰে। ঠিক সেইদৰে যোৱা বছৰ চুমি বৰা আহিছিল, চুমি বৰাই সেই কথাখিনিয়ে কৈছে যে নিখিল দা সঁচাকৈ তাত কিবা এটা প্ৰাণ পাই উঠে। নাজানো চুমি বৰা এতিয়া বিখ্যাত হৈ উঠিছে। খুটাৰগুৰিত যিটো শিৱ মন্দিৰ আছে এই শিৱ মন্দিৰটো এটা মহত্বৰ এটা গুণো আছে কিন্তু। গতিকে আজি দিনজোৰা কাৰ্যসূচীটো আছে। আমাৰ দিনজোৰা কাৰ্যসূচী ৰাতিপুৱা আছিল ঐক্যবন্তি প্ৰজ্বলন, তাৰপিছত আছিল ভাগৱত মানে শোভাযাত্ৰা, ভাগৱত লৈ আমি গাঁওখন ঘূৰোঁ, শোভাযাত্ৰা হৈ গ'ল। তাৰপিছত ভাগৱত পাঠ আছিল, তাৰপিছত নাম কীৰ্তন আছিল। এতিয়া আমাৰ প্ৰীতিভোজন চলি আছে। প্ৰীতিভোজনৰ পিছত আয়তীসকলৰ নাম হ'ব, সন্ধিয়া আমাৰ বীৰ নাম হ'ব, তাৰপিছত নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা, তাৰপিছত হ'ব আমাৰ নাগাৰা নাম, শেষত আমাৰ প্ৰসাদ বিতৰণ। এই দিনটোৰ কাৰ্যসূচী এইখিনিয়ে আছে। ধন্যবাদ।